নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ শনিদেৱৰ কৃপাত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে শনিদেৱৰ কৃপাত। শনিদেৱৰ কৃপাত তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে তেওঁলোকে জীৱনত সুখ শান্তি ভাগ্য সকলো লাভ কৰিব, পৰিয়ালত আনন্দ থাকিব, মনত প্ৰশান্তিৰ ভাৱ থাকিব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয় শুভ হ'ব, কেৰিয়াৰৰ দিশত উত্তম হোৱা দেখা যায়, পঢ়া শুনাত উন্নত হ'ব, আৰ্থিক অৱস্থাও ভাল হ'ব, আৰ্থিক সংকট আঁতৰি যাব, চাকৰি ব্যৱসায় আদি উন্নত হ'ব। চাব গ'লে আপোনালোকে দুশ দিশে উন্নতি লাভ কৰিব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, মকৰ, তুলা, সিংহ আৰু কুম্ভ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে শনিদেৱৰ কৃপাত ভাগ্যৰ ৰাশি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।